তো এয়া চাওঁতে আৰু মই কোনো প্লেন নকৰাকৈ ওলাই দিলোঁ ঘৰৰ পৰা। এইদৰে ওলাই যোৱা মজাই বেলেগ। ৰাস্তাত অলপ বান, সেয়া অলপ সময় লাগিল। লাহে লাহে আহি থাকোঁতে পেট্ৰল পাম্পত সোমাই গ'লোঁ। থমকি গ'লোঁ তেল ভৰাবলৈ, কিন্তু ঠিক তেতিয়াই তো গাইজ আমি ভাবিছিলোঁ যে কৌপাৰ্টি যাম, বাট আমাৰ প্লেন চেঞ্জ হৈ গ'ল। তো আমি এতিয়া যাই আছোঁ MLD মঙলদৈ যাই আছোঁ। আমাৰ প্লেনিং হঠাৎ চেঞ্জ হৈ গ'ল। আগৰ প্লেন আছিল কৌপাৰ্টি চাহ বাগিচাৰ ফালে যাব, কিন্তু ক'ৰবাৰ পৰা এটা প্লেনিং আহিল, আমাৰ বাইকৰ হেণ্ডেল মঙলদৈৰ ফালে গুচি গ'ল। গাইজ আমি মানে ৰাস্তাত গোটেই ৰাস্তাটো এনেকৈ আলোচনা কৰি আহি আছোঁ যে বহুত দিন পিছত মঙলদৈ আহি আছোঁ। সঁচাকৈ বহুত দিন পিছত মঙলদৈ অহা হৈছে। আই থিংক 2 মাহ পিছত আহিছোঁ মই। 2 মাহ এনেকৈ ভিডিঅ' কৰি থাকিলে ৰাস্তাত তো মানে ভইচটো ক্লিয়াৰ নাহে, তো যাৰ কাৰণে মানে বহুত বস্তু ৰৈ যায় ক'বৰ কাৰণে। তো সেইবিলাক আপোনালোকে ভইচ অভাৰত শ্বৰ্টকাট ৰাস্তা আছে, এইটো ৰাস্তাৰে যাম। মেলাপাৰা পাৰ হৈ এটা ৰাস্তা আছে মঙলদৈ যোৱাৰ শ্বৰ্টকাট ৰাস্তা, তো এইফালেৰে যাই আছোঁ আমি। আৰু এয়া চাওক ৰাস্তাৰ ভিউ। ৰাস্তাত যাই থাকোঁতে বিভিন্ন ধৰণৰ কথা আলোচনা হ'ল। সপ্তাহটো কেনেকৈ পাৰ কৰিলোঁ, টাৰ্গেটবোৰ, সমস্যাবোৰ, সকলো ধৰণৰ কথাই আলোচনা কৰিলোঁ আমি। তেতিয়া আমিয়ে ধৰা পেলালোঁ এখন শ্বৰ্টকাট ৰাস্তা। ৰাস্তাটো মঙলদৈৰ ফালে গ'ল। শ্বৰ্টকাট ৰাস্তাত যাই থাকোঁতে মঙলদৈ ষ্টেডিয়াম সন্মুখত পৰিল। মঙলদৈ ষ্টেডিয়ামত এতিয়া আগত যাইছোঁ, যাইখিনি চাওঁ। কাম চলি আছে পূৰা। প্ৰেক্টিছ চলি আছে চাগে। চিধাকৈ ষ্টেডিয়ামৰ ভিতৰত সোমাই গ'লোঁ। তো গাইজ চাওঁতে আহি পালোঁ মঙলদৈ ষ্টেডিয়াম। তো চাওক, বহুত দিন আগত আহিছিলোঁ যেতিয়া নেকি সৰু আছিলোঁ। ইয়াতকৈ আৰু সৰু আছিলোঁ, এনেতো আৰু সৰুৱে হয় আছিলোঁ। চবেই হাঁহি আছে। তো ইয়াতকৈ যেতিয়া আৰু সৰু আছিলোঁ তেতিয়া আহিছিলোঁ। তো আজি আহি কিনে চাওঁ বহুত বেলেগ পৰিৱেশ। ইয়াত আৰু গছ আছিলে, এইটো গছ তললৈ নামি আহিছিলে, কিন্তু এইখিনি ঠাই একদম চাহ আছিলে। তো আজি মনত পৰি আছে, সেই গছটো কাটা গ'ল বাৰু। দিনে দিনে গছবিলাক কাটি আছে, বেয়া লাগি আছে। তো গাইজ মানে কি হৈ যায়, ভিতৰত যোৱা এলাউ নকৰে সিহঁতে, নাযাবা বুলি তেনেকৈ কৈ দিছে। আৰু চাওক ভিউটো বহুত ধুনীয়া বতাহ আহি আছে। নৰ্মেলি ইয়াত খেলা ষ্টাৰ্ট হয়, মানে খেলা যেতিয়া হয় তেতিয়া ইয়াত বহিব। তেনেকৈ ল'ৰা এটা বহিলে, এইফালে ছোৱালী বহি কিনে আকৌ নাভাবিব যে মানে বেয়া কিবা কৈছোঁ। মানে নৰ্মেলি ইয়াত মানে এনেকুৱা নহয় যে মানে প্ৰাইভেচি ঠাই আছে। ইয়াত মানে বহুত ইণ্ডিয়ান ব্ৰ, ইণ্ডিয়ান অফিচ হ'ব চাগে না? অঁ, এছ'চিয়েশ্যন অফিচ। ষ্টেডিয়ামত আহি আমাৰ মাজত চলি থাকে নানা ধৰণৰ কথোপকথন আৰু ধেমালি, কিছু উদ্ভট হাস্যকৰ কথা। ছিঙি যাব চাৰ্টাকো। মোৰ লগত আছিবো জিম কৰিব যায়। আৰু বাইচেপ নাই। আছে। আমি চফিউৰ তাৰ নিচিনা মানুহৰ পৰা ইনস্পায়াৰ হৈ কিনে আমি জিমত যাওঁ। তেনেকুৱা নহয়। ইয়াৰো ভাল বডি আহি আছে। নহয়, ঠাইটোত আহি কেনেকুৱা লাগি আছে এইটো? মজা লাগিছে, মানে বতাহ মাৰি আছে, অলপ বতাহ মাৰি আছে, আৰু বেছি মানুহ নাই, এইটো কাৰণে ভাল লাগি আছে। ইয়াৰ পৰা এটা কথা গম পালোঁ আমি যে বস্তুবিলাক হঠাৎ ডিচিশ্যন যিবিলাক হৈ যায় সেইবিলাকে বেছি মজা দিয়ে ন? কিবা মানে কিবা এটা কৰিব গ'লে ফ্ৰেণ্ডবিলাকৰ কিবা কৰিব গ'লে মানে প্লেন কৰিব নালাগে একচুৱেলি। ৰিচেণ্ট কিবা হৈ যাব, যেনে কিবা এটা ছাডেনলি কিবা হৈ গ'লে এইটোৱে কৰিব লাগে। মানে প্লেন কৰিলেতো সেই ফিলটো আগতে পোৱা যায় ন? যে নাই মই তাত জাগাত এইটোৱে কৰিম, এক্সপেক্টেশ্যন থাকে না। আৰু আজি আমাৰ কোনো এক্সপেক্টেশ্যন নাছিলে, সেইটো কাৰণে এতিয়া সেইকাৰণে ইমান ধুনীয়া পৰিৱেশত আহি পাইছোঁ গাইজ। তো চাওঁ আৰু ক'ত যোৱা যায়। এতিয়া ক'ত যাব কোৱাচোন? এতিয়া আমাৰ প্লেনিং হ'ল আমি মঙলদৈতে থাকিম। কেইটালৈকে থাকিবা এইটো কোৱাচোন? আই থিংক ৰাতিলৈকে থাকিম আমি। ৰাতিলৈকে? কাৰণ আজি কোনো কাম চাম নাই, একদম বেকাৰ। তো আমাৰ কামে হৈছে এইটো, আজি মঙলদৈত টাইম স্পেণ্ড কৰা। বহুত দিন পিছত আহিছোঁ যিহেতু। তো চাওক, ইয়াতো ধুনীয়া লাগে হা। আচলতে ধুনীয়া মন লাগিব। তো আপোনাৰ মনটো যদি ভাল থাকে তো আপোনাৰ তাত নাইজেৰিয়ানো ভাল লাগিব। তো ডেটছ কেমেষ্ট্ৰি ফৰ এভৰিৱান লাইফ। পাছত ওলাই গ'লোঁ মঙলদৈৰ ভেৱাৰ ঘাটলৈ। তাত অলপ ক্ৰিকেট চাই থাকোঁতে তো গাইছ আমি কিবা খাব আহি গ'লোঁ ইয়াতে। এই খেল তাত চলি আছে। আমি এয়া ভুজিয়া আনিছোঁ, কিনি আনিলোঁ 10 টকাৰ ভুজিয়া। আৰু জানেনে ভুজিয়াখিনি ইমান বেছি দিছে। 10 টকাৰ ভুজিয়া বহুতখিনি দি দিছে। ভুজিয়া খাই ক্ৰিকেট চোৱাৰো মজাই বেলেগ। আমি ভেবাৰঘাটৰ পৰা চিধা আমি এতিয়া ব্লক চক আহি পাইছোঁ। ব্লক চক আহিলোঁ চিধা লাহে লাহে। তাৰপাছত লগ পালোঁ এজনীক, নাম হৈছে চিন্ময়। তো আচলতে চিন্ময়ৰ ঘৰ ইয়াতে হয়, ব্লক চকতে হয়। তো গাইজ এইটো হৈছে আজিৰ দিনৰ ফেক্ট। ব্লক চকত আহি ব্লগ বনাই আছোঁ। ভাল লাগিল, দিনৰ মূৰত লগ পালোঁ। লাষ্ট লগ পাইছিলোঁ 1 বছৰৰ মূৰত থাকে ন? বহুত দিন আগতে বড়ো দখনা। ভাল লাগিল লগ পাই কিনে। সকলোৱে মিলি অলপ কথা পাতি হাঁহি মাৰি দিনটো শেষ কৰি দিলোঁ।
তো আমি চিন্ময়ক বাই দিলোঁ, বাই দি কিনে এতিয়া ঘৰলৈ চাগে যাব লাগিব। আৰু বাটে বাটে ঘৰ আহি গ'লোঁ। আজিৰ ব্লগটো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ পাই আছোঁ নেক্সট এটা ভিডিঅ'ৰ সৈতে।